নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জুনে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি বহাগৰ 1 তাৰিখ। সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। ৰঙালী ৰঙেৰে ভৰি পৰক দেহা মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰে ৰঙীন আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওক আপোনালোকৰ সকলোৰে জীৱন। আদৰৰ বিহুটি আমাৰ সাতাম পুৰুষে এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু আনন্দৰ নতুন বতৰা। তাৰে আন্তৰিক কামনাৰে হেপী ৰঙালী বিহু অল অফ ইউ। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু উপভোগ কৰোঁ এখন সুন্দৰ বিহু। আৰু ক'লৈ গ'লোঁ কি ক'লোঁ আপোনালোকে গম পাব নহয়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বিগত বছৰৰ দৰে আমি এই বছৰো তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বাৰে বৰণীয়া সাংস্কৃতিক সমাৰোহ খন্তেক সময় পাছতে আমি আৰম্ভ কৰিম।
এয়া আছিল তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰে বৰণীয়া সাংস্কৃতিক সমাৰোহ। খুবেই ভাল লাগিল। এতিয়া হওকচোন ঢোলবাদনৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ। Stop.
ভিডিঅ'টোৰ যোগেদি যিমানখিনি পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোককো সেয়া উপভোগ কৰালোঁ। এটা সুন্দৰ মুহূৰ্ত, খুবেই ভাল ধুনীয়া অনুষ্ঠান হৈছিলে, কিন্তু শেষ মুহূৰ্তলৈকে থকাৰ আমাৰ সৌভাগ্য নহ'ল, সোনকালে গুচি আহিলোঁ। গতিকে যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে ভৱিষ্যতে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে লাভ কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।